Hey guys, welcome to my second channel, Sankar's Vlogs. আৰু আজি এটা ধামাকাদাৰ ভিডিঅ' হ'বলৈ গৈছে, অলপ ভয়ানক ভিডিঅ' হ'বলৈ গৈ আছে কাৰণ আজি আমি গৈ আছোঁ মনসা পূজা আৰু আজি মনসা পূজাৰ আপোনালোক ধুনীয়াকৈ গোটেইখিনি দৃশ্য আজি আপোনালোক দেখুৱাই দিবলৈ চেষ্টা কৰিম আৰু মোৰ লগত আছে থাৱাল ব্ৰ আজি ফালি দিম পুৰা নেকি পুৰা ফালি দিম আজি বলক এতিয়া আমি মনসা পূজা আপোনালোক দেখুৱাবলৈ যাওঁ লেটছ গো I'm not the girl that I used to be sometime. I'm more than words. I'm beyond what I once was. I don't believe in love. আৰু এয়া চাওক আপোনালোকে মা মনসা পূজাস্থলীত আপোনালোকে এই চিনবোৰ চাওক মানে ইয়াত সামাজিক ব্যৱধান ৰাখি যাতে মানুহখিনি যাতে যাব পাৰে তো সেইবাবে ইয়াত ধুনীয়াকৈ মানে গ'ল চিন দিয়া হৈছে আৰু এতিয়া আমি আহি পালোঁ মূল পূজাস্থলী এইখনে হ'ল মা মনসা পূজা শুৱালকুছিৰ আৰু এতিয়া বাপৰে বাপ মানুহ কি দেখো গাইজ মানুহ বহুত আছে ইমান মানুহ হ'ব বুলি ভবাই নাছিলোঁ তো এতিয়া সমগ্ৰখিনি ইয়াৰ গোটেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ বলক আৰু এতিয়া আপোনালোক মনসা পূজাৰ স্পেচিয়েলতকৈ স্পেচিয়েল বৈদ্য স্পেচিয়েল ধামাকাদাৰ স্পেচিয়েল বস্তুটো দেখুৱাবলৈ গৈছে চাওক দেউলীয়া উঠি আছে লগতে ঢুলীয়াই ঢোল বজাই আছে মানে আপোনালোকক বলি খোৱাও দেখুৱাব পাৰিলে কিন্তু সেইবোৰ টাইম লৈ হয় মানে নন ষ্টপ নহয় সেইবোৰ টাইম লৈ হয় সেইবোৰ আৰু গাইজ আমাৰ ভাই আৰু এজন লগ পালো সীমান্ত ভাই আৰু ইয়াৰ চেনেল আছে Sankar চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি ল'বা সি ধুনীয়া ধুনীয়া ভিডিঅ' বনাই আৰু ক'ৰবাত ঘূৰি থাকেছো তাৰ চেনেল সাবস্ক্ৰাইব কৰি থবা আৰু গাইজ ইয়াৰ এটা চেনেল আছে সীমান্ত ষ্টক একদম পুৰা ধামাকাদাৰ ভিডিঅ' নহয় এই বিশেষ কথা কৈছে কেনেকুৱা টাইপৰ ভিডিঅ' প্লেনিং কেনেকুৱা হৈছে মানে এতিয়া ব্লগিঙৰ প্লেনিং আৰু বঢ়িয়া আৰু পিছত আৰু ব্লগিং যদি কেতিয়াবা টিকটকটো আহে গাইজ ইয়াৰ চেনেলটো সোনকালে সাবস্ক্ৰাইব কৰি থৈ দিব ডিম্পুদাৰ ঘৰত যাই ভিডিঅ' বনাইছে আৰু লগতে বেতালহঁতৰ ঘৰত যাই ভিডিঅ' বনাইছে গতিকে ধামাকাদাৰ ভিডিঅ' পাই থাকিব তো চেনেলটো ভিডিঅ' চাব আপুনি ক'বাত না ভিডিঅ' পাই থাকিব ঘূৰি থাকে ইয়াৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব ডেছক্ৰিপশ্যনত লাগে লিংক মই দি দিম আৰু এতিয়া দেখুৱাই আছোঁ আপোনালোক মনসা পূজা মানে এনেকৈ মই বেছিকৈ কথা ক'ব নোৱাৰিম কাৰণ মানে মানুহৰ লগত লাজ লাগে তো এতিয়া অলপ মানে আহিছোঁ অলপ চাইটো ফালে আৰু এতিয়া আমাৰ ভাইৰ আছে প্ৰথম ষ্টাৰ্টিং আহিছিলোঁ ইয়াৰ লগত আৰু এতিয়া ইয়াক লগ পালোঁ ভাই কেনেকুৱা লাগিছে চাই কিনে ভাল লাগিছে কিয় ভাল লাগিছে বহুত ভাল লাগিছে ভাল লাগিছে ন আৰু তোৰ কেনে লাগিছে পিছে মজা লাগিছে আৰু এতিয়া ইয়াত দেউলীয়াসকল ঢুলীয়াসকল মানে মা মনসা পূজাৰ লগত জড়িত সকলোখিনি এতিয়া ইয়াত কিবা কিবি অলপ মানে নীতি নিয়ম কৰি আছে এই পূজাৰ লগত মানে বহুখিনি নীতি নিয়ম থাকে তো সেই গোটেইখিনি নীতি নিয়ম কৰি আছে আৰু এই যিখন পূজা আছে এই পূজাখনৰ খুবেই মাহাত্য আছে আপোনালোকৰ মানে বহুত সপোনো ইয়াত মানে পূৰণ বাস্তৱলৈ ৰূপান্তৰিত হয় এই বহুত মাহাত্য থকা পূজা হয় এইখন অ'কে গাইজ এতিয়া আমাৰ ভাই বিশাল ভাইক এতিয়া আমি বিদায় দিওঁ আৰু ইয়াত মানে যিখিনি মানে মানুহখিনি আহিছে তো ইয়াত বাইক চাইকবোৰ থৈ দিয়া হৈছে এতিয়া ভাই পিছে বাই বাই দিলোঁ আৰু বেয়া চেষ্টা নাপাবি আৰু নেকি আৰু আহিম নেক্সট যদি জীয়াই থাকক আহিম দেই আৰু নেকি অঁ বঢ়িয়া এতিয়া মানে ইয়াত যিখিনি মানে মানুহখিনি আহিছে গোটেইখিনি মানে তো ইয়াত গোটেইখিনি গাড়ী একদম পূৰা লাইন পাতি থৈ দিয়া হৈছে আপোনালোকে চাই লওক ইয়াত গোটেইখিনি মানে লাইন পাতি থৈ দিয়া হৈছে তো এতিয়া আমি ভাইক বাই বাই দিলোঁ বাই বাই চিউ টুমৰো খালি দেখা কলেজ দেখা পাম অ'কে বাই বাই দে অ'কে গাইজ এইটোৱে আছিলে যে আমাৰ ভিডিঅ' আৰু আজি আপোনালোকক দেখুৱালোঁ মনসা পূজা শুৱালকুছিৰ মনসা পূজা গতিকে কেনেকুৱা লাগিল আপোনালোকে ক'ব ভিডিঅ'টো মানে বৰ বেছি কৰিব নোৱাৰিলোঁ মানে জাষ্ট মানে পাব্লিক প্লেচ ন মানুহৰ লগত মানে কথা চথা ক'বাক লাগি লাজ লাগে সেইকাৰণে মানে সিমান মানে ক'ব নোৱাৰিলোঁ মই সেইটো যিখিনি বাৰু বনাইছোঁ আপোনালোকে পিছে কেনেকুৱা পালে কমেণ্টত জনাব আৰু হাই কেনে লাগছি চালিয়া নাই পুৰাই যাওক গাইজ ভাবিছোঁ কিমান দিন বাপৰে বাপ কৰোণা ভাইৰাছ তেতিয়াৰ পৰা ওলোৱাই নিছিলোঁ আজি পূজা চালোঁ বাপৰে পূজাটো নহ'ব বুলি ভাবিছিলোঁ মনসা পূজা পিছত হলচি পূজা তাকে মাথা মাৰিছোঁ তো এইটোৱে আছিল আজি আমাৰ ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট জনাব আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব এণ্ড প্ৰেছ দ্য বেল আইকন বাই 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 দি বাই বাই